Hello students, welcome to our channel. আজি লৈছো তোমালোকৰ আগত ক্লাস 11 আৰু ক্লাস 12 ৰ নতুন সিলেবাস সন্দৰ্ভত এটা ভিডিও। এই বছৰত অৰ্থাৎ 2026 কি সিলেবাস পৰিৱৰ্তন হৈছে বা চেঞ্জিং হৈছে এসএস ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ এই সম্পূৰ্ণ ডিটেইলছ এই ভিডিওটোত আলোচনা কৰিম। গতিকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাবা। তোমালোকে গুগলত গৈ এনেকৈ সাৰ্চ কৰিবা আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল बोर्ड सिलेबास 2026 टू 2027 तार पिছত एटु ऑप्शनत क्लिक करि दिबा। तार पिছত এনেকুৱা এটা অপশন দেখা পাবা ইয়াত সিলেবাস বুলি অপশনটো আছে এটুত ক্লিক কৰিব লাগিব। এনেকুৱা ক্লিক কৰিবা तार पिছত চাই যাবা ইয়াত সিলেবাস অফ জেনাৰেল স্টাডি ফৰ ক্লাস 11 2026 टू 2027 অনওয়ার্ডস অৰ্থাৎ 2026 বৰ্ষৰ পৰা 2027 বৰ্ষত এই বৰ্ষত হ'বলগীয়া এসএস ফাইনাল এক্সামিনেশনৰ সম্পূৰ্ণ সিলেবাস ইয়াত আছে। গতিকে কি সিলেবাস চেঞ্জ হৈছে ক্লাস 11 ৰো কিছুমান এড আছে। গতিকে তোমালোকে এসএস ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ সকলো চাই ল'ব পাৰিবা। এনেকুৱা গৈ চাবা আৰু ইয়াত কিন্তু নিউ বুলি লিখা আছে চাই যাবা ৰেড এৰোচিনৰ ভিতৰত দেখুৱা আছে নিউ বুলি। গতিকে ইয়াত নিউ সিলেবাস একেটা চাই যোৱা। যেহেতু এনেকুৱা এটা ভিডিও বনালে বহুত কেইটা ভিডিও বনাব লাগে গতিকে মই এনেকুৱা দি দিছো যাতে তোমালোকৰ সুবিধা হয়। আৰু এতিয়া এটা কথা হ'ব যে তেওঁলোকে এতিয়া নিউ সিলেবাসটো পাইছে কিন্তু তেওঁলোকে কোৰ পৰা পাব তেওঁলোকৰ পুৰণা সিলেবাসটো কোৰ পৰা পাব এটো এটা ডাঙৰ বিষয়। এতিয়া তেওঁলোকৰ হেতুৰ চিন্তাৰ বিষয় নহয়। গতিকে তোমালোকে এনেকুৱা স্ক্ৰল আপ কৰি আহিবা তলত দেখা পাবা যে নোটিফিকেশন এণ্ড সিলেবাস আৰ্চিভ বুলি এটা অপশন আছে। গতিকে ইয়াত তোমালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব সিলেবাস ওল্ড বুলি। গতিকে যিবিলাক নতুন বা কিতাপ ৰিভাইজ হৈছে বা বুক বিলাক ৰিভাইজ হৈছে সেইবিলাকৰ সেই নিউ সিলেবাস কেইটা দেখুৱা হৈছে। আৰু ইয়াত যেহেতু একো লিখা নাই যে 2025 টু 2026 কাৰণ এইবিলাকত নিউ বুলি লিখা নাই কাৰণ ইয়াত কোনো ধৰণৰ চেঞ্জেস হোৱা নাই। আৰু আসাম গভৰ্ণমেন্টৰ ফালৰ পৰা কোনো ধৰণৰ শিক্ষাৰ বিষয় লৈ এনেকুৱা ধৰণৰ কোনো ধৰণৰ নোটিফিকেশন অহা নাই সিলেবাস সন্দৰ্ভত। যিকেইটা আহিছে সেইকেইটা নিউ আগত আলোচনা কৰিছো। এতিয়া চাই যোৱা একেটা হৈছে পুৰণা সিলেবাস। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰো যে এই পুৰণা সিলেবাস কেইটা এবাৰো তোমালোকৰ 2026 আৰু 2027ত হ'বলগীয়া পৰীক্ষাত ইয়াৰ পৰা তোমালোকে চাব লাগিব। গতিকে এইখিনি আছিল তোমালোকৰ সিলেবাসৰ মূল বিষয়বস্তু। গতিকে যিসকলে সিলেবাস পোৱা নাই তেওঁলোকে ইয়াৰ পৰা চাই ল'ব পাৰিবা। আৰু যিসকলে পাইছা স্কুল বা কলেজৰ পৰা দিছে তেওঁলোকৰতো কোনো টেনচন নাই। গতিকে এইখিনি আছিল আজিৰ ভিডিওৰ মূল বিষয়বস্তু। যিসকলে এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। ভিডিওবিলাক ভাল লাগিলে তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা যাতে এনে ধৰণৰ ভিডিওবিলাক অতি সোনকালে পাবলৈ হলে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা।